বজালীৰ ভবানীপুৰ গোপালতাৰ সত্ৰত শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। দৌল মহোৎসৱৰ উপলক্ষে বজালীৰ বিভিন্নজন ব্যক্তিলৈ বিশেষ সম্বৰ্ধনা। আজি সত্ৰনগৰী বৰপেটাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰসমূহত পালন কৰা হ'ব সুবেৰীৰ উৎসৱ। আবিৰৰ ৰঙেৰে একাকাৰ হ'ব সত্ৰনগৰীৰ বৰপেটাৰ লগতে বজালী। বজালীৰ ভবানীপুৰ গোপালতাৰ সত্ৰতো পালন কৰা হ'ব সুবেৰীৰ উৎসৱ। ঐতিহ্যমণ্ডিত ভবানীপুৰ সত্ৰৰ দৌল উৎসৱত আজি অংশগ্ৰহণ কৰি নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। কাৰণ ভবানীপুৰ সত্ৰৰ এক বিশেষ ঐতিহ্য আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ যি সৃষ্টি, সেই সৃষ্টিৰ আধাৰতে ভবানীপুৰ সত্ৰ প্ৰতিষ্ঠা হৈছে, য'ত শ্ৰীকৃষ্ণৰ ভক্তিৰসৰ ওপৰত ইয়াত চৰ্চা, অনুশীলন আৰু বিভিন্ন ধৰণৰ আধ্যাত্মিকতাৰ ইয়াত পৰিৱেশ বিৰাজ কৰে। আৰু আজি যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজ ইয়াত সমবেত হৈছে। আৰু মই দৌল উৎসৱ উপলক্ষে বৃহত্তৰ অঞ্চলটোৰ সকলো ৰাইজলৈ মই আন্তৰিক শুভকামনা জনাইছোঁ। জ্যেষ্ঠসকললৈ মই সেৱা জনাইছোঁ। আশা ৰাখিছোঁ ভবানীপুৰ এই সত্ৰৰ আধ্যাত্মিক পৰিৱেশে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত সুখ শান্তি বিৰাজ কৰক আৰু অঞ্চলটোৰ আগবঢ়াৰ ক্ষেত্ৰতো, বিকাশৰ ক্ষেত্ৰতো সত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ভৱিষ্যতলৈ কৰি যাব বুলি মই আন্তৰিকতাৰে আশা কৰিছোঁ। আচলতে ফাকুৱাৰ যি বসন্তৰ আগমনক আৰু ঋতুৰ পৰিৱৰ্তনৰ সময়ৰ লগে লগে যি এটা এই অনুষ্ঠান বসন্ত উৎসৱ, ৰঙৰ যি উৎসৱ হয়, ভাৰতৰ বিভিন্ন স্থানত বেলেগ বেলেগ নামেৰে হ'ব পাৰে, কিন্তু অসমৰ ক্ষেত্ৰত এইটোৱে ব্যতিক্ৰমী। সেই সত্ৰসমূহৰ ক্ষেত্ৰত যি দৌল উৎসৱ আয়োজন কৰা হয়, ইয়াৰ কৃষ্ণৰ মাহাত্ম্যৰ আখ্যানৰ লগতে কৃষ্ণ ৰাধাৰ প্ৰেম কাহিনীৰ বা প্ৰেমৰ মাহাত্য ভাগ ৰখাৰ লগতে এটা সমূহীয়াকৈ সকলো ৰাইজ একত্ৰিত হৈ পেলাই এটা আধ্যাত্মিক মনোভাৱেৰে এটা উৎসৱমুখৰ পৰিৱেশ যি সৃষ্টি কৰে, এটা বেলেগ ধৰণৰ এটা আনন্দমুখৰ পৰিৱেশ, এইটো অভিজ্ঞতা পাই পেলাই আচলতে আমি আনন্দিত হৈছোঁ। যিহেতু এই দৌল উৎসৱৰ বৰপেটা বা বজালী বা এই সত্ৰ অনুষ্ঠানৰ আগতে দোকানখনৰ শুনি আছিলোঁ, আমাৰ যেতিয়া আমি পঢ়ি আছিলোঁ বৰপেটাৰ কীৰ্তনঘৰ দৌল উৎসৱ বুলি এটা এনেকুৱা নজ আছিলে, কীৰ্তন দৌল উৎসৱৰ এতিয়া গম পাইছিলোঁ। গতিকে আজি প্ৰত্যক্ষভাৱে জড়িত হ'বলৈ পাই খুব আনন্দিত অনুভৱ কৰিছোঁ।